গাইছ আজি অন্য এটা ভিডিঅ' আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মানে ছবিবাৰ কালি গ'ল তো আজি আকৌ হোলী ছবিবাৰৰ হোলী একেলগে আহে ন তো সকলোকে হেপী হোলী আৰু ইফালে আয়াত আহি গ'ল আজি আয়াত এই জেঠাই কচলেহে যায় সাৰা সাৰা আৰু এইবাৰ এইজনী লৈ আহিছে আয়াতে একদম আয়াতক দেখাই আছোঁ আয়াত আহি আছে মানে জেঠাইকে লৈ আহি আছে তো অলপ দেখাই দি আছোঁ বাৰু এয়া আয়াতক এখন পাৰি দিলে আৰু খেলিব এতিয়া এয়া এইফালে এইটো লৈ লোৱা আয়াতে বাবা চেণ্ডেল পিন্ধিছে ন নাকু 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 গালু গালু চকু চকু উঠু উঠু এইফালে আয়াতে ক'ত উঠিছে এয়া তেতিয়াৰ পৰা আমাৰ জবাক এইটোৰ ভিতৰত দেখাইছোঁ ক'ৰবাত গৈছিল যে এয়া আহিছেহে আৰু এইফালে আমাৰ জবাই শাৰী পিন্ধি আছে অলপ দেখাই দিম পিন্ধি লওক তাই এয়া এতিয়া ভাত খাব লৈছোঁ ধুনীয়াকৈ আৰু এইফালে এয়া দালি আলু ভাজি নেমু মাছ আৰু এয়া মাংস তো এতিয়া খাই লওঁ আৰু একদম খাই মেলি আপোনালোকক লগ পাম আৰু এইফালে আমাৰ জবাই শাৰী পিন্ধি আছে অলপ দেখাই দিম পিন্ধি লওক তাই আৰু এয়া জবাই একদম ৰীল বনাব ধৰি আছে এয়া মোবাইলটো এইফালে ৰাখি লৈছে ফ্লাক্সৰ ওপৰত আৰু এয়া বনাই আছে তাই ফাইনেলি তাই মানে ওলাই হৈ গ'ল ময়ো এবাৰ পিন্ধিম আপোনালোকক দেখাই দিম বাৰু গাইছে ফাইনেলি পিন্ধি ল'লোঁ ময়ো অলপ তলৰ পৰা ওপৰলৈ দেখাই আছোঁ অলপ চাই থাকক ফাইনেলি কাপোৰ পিন্ধি হৈ গ'ল এটা পিয়াজি আনিছোঁ আমি খাম আয়াত আয়াত কেনেকুৱা টেষ্টটো কেনেকুৱা মই ইমান নাখাওঁ মই এইটোৱে খাওঁ পিয়াজি এয়া ফ্ৰাইড ম'ম' এতিয়া আমি খাম ম'ম'টো বেছি গাইছ আজি নেক্সট ডে হয় আৰু মই ধুনীয়াকৈ গা পা ধুলোঁ আৰু ইফালে এয়া দেখাই দি আছোঁ ৰ'ব কোন বহি আছে এইফালে আৰহান আৰু এয়া চানু হয় চানু মানে মেট্ৰিক এক্সাম দি আছে আৰু মেট্ৰিকৰ পৰা ধুনীয়াকৈ আহিছে এয়া ধুনীয়াকৈ হাই দি দিছে মানে এয়া নানীকৰ ঘৰ হয় যেতিয়া সেইকাৰণে আজি ইয়াতে দিনতীয়াকৈ থাকিব আহিল আৰু ভাত খাবলৈ আহিছে তো সেয়াই আৰু গাইজ জবাহঁতে নহয় হোলী খেলি আছে পাছফালে তো অলপ এনেই আপোনালোকক দেখাই দিওঁ মানে ব'লক এয়াকে পানী চানী ওচৰত লৈ পেলাই সিহঁতৰ হেৰি খেলা চাওঁ আকৌ সিহঁতৰ হোলী চাওঁ এক কলৰ পৰা ওচৰত এয়া গাইজ চাওঁ একদম হোলী খেলি অৱস্থা নাই সিহঁতে মোক নলগাবি ধেত নেপায় নহয় এয়া চাওঁ একদম হোলী খেলি গোটেইকেইজনী অৱস্থা নাই নলগা ধেত নেপায় লগাবলৈ মই কিন্তু খেলা নাই দেই মই গা পা ধুলোঁ সিহঁতে মোক এনেই লগাই দি আছে অকণমান দেখাই দিছোঁ হোলী বুলি আৰু এয়া মোক কি লগালে চাওক না মই এইবিলাক ভাল নাপাওঁ ইমান এনেই মানে হোলী এটা হেৰি হয় যদি সেইকাৰণে কৰিছিলোঁ আৰু সিহঁতে মোক এয়া লগাই দিলে চাওক মই গা পা ধুলোঁ এয়া শেষ কৰিলে আকৌ এতিয়া ধুবগৈ লাগিব আৰু এয়া নাতে সৰিহঁত ইহঁত তো এয়া গাইছ একদম মোক ধুই ল'লোঁ এতিয়া ধুনীয়াকৈ চাওকচোন কি ধুনীয়া হৈ আছে আৰু এনেকৈ হ'লে কেনেকুৱা লাগে মুখখন মই ইমান ভাল নাপাওঁ সেইকাৰণে আৰু এয়া যা এতিয়া গা পা ধুনীয়াকৈ ধুই লগে অলপ এনে দেখালোঁ আকৌ লগাইছে দেখিছ সকলো বহি আছে ভাই ভনীয়ে আলহী আহিছে যে সিহঁতৰ ঘৰত এয়া দেখাই দিছোঁ অলপ ৰঙা হালধীয়া পিন্ধি আছে এয়া নতুন আলহী হয়
নতুনকৈ অহা 3 মাহৰ আলহী হাঁহি দিছে। তো গাইছ আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। যদি আপোনালোকৰ ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব।